কৰ্ণ চৰিত্ৰ এটি সংলাপ উপস্থাপন কৰিব লৈছোঁ। ভুল হ'লে ক্ষমা কৰিব। সেই কথা জগতে নাজানে আৰু নিবিচাৰো আজিও জনাব সুত পুত্ৰময় অধীনত ৰাধাৰ তনয় আৰু এই মোৰ উপযুক্ত পৰিচয় ভাৱ কৰি তুমি মোক কুমাৰী কালত লুকুৱাই কলংকৰ বোজা ভক্তি হৈ চলম নাইনি অতি নিকাৰণ ভাৱে বিখৰ্চিলা তুমি মোক নদীৰ গৰ্ভত নাভাবিলা সেইদিনা অলপ মনত ভক্তি হৈ